নমস্কাৰ, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। শুন আজি ৰাতিপুৱাৰ পৰাই পথাৰলৈ যাবলৈ খুব আমনি কৰি আছে। পূৰা ৰেডি হৈছে তাই, মাহীয়েকে পূৰা খোপা বান্ধি দিছে পথাৰত কঠীয়া তুলিবলৈ। এই পথাৰত ওলাইছোঁ কঠীয়া তুলিবলৈ, এই পোৱালিটো ওলাইছে লগতে ৰাতিপুৱাৰ পৰা উৎপাত তাই পথাৰলৈ যাম বুলি। এতিয়া ব'ল আবতি। প্ৰকৃতিৰ ধুনীয়া পৰিৱেশ চাই লওকচোন, কিমান ধুনীয়া লাগিছে আজি। আকাশখন পূৰা ৰ'দ দিছে, চাৰিওফালে গছ গছনি, এটি ৰখি আছে মই পূৰা ভিডিঅ' কৰি আছোঁ। আহি এটা মাৰি দিয়া। মায়ে কঠীয়া তুলিবলৈ গৈছিল, কিন্তু ৰ'দ দি আছে সেইকাৰণে কঠীয়া তুলিব পৰা নাই। পুৰা ৰ'দ চাৰিওফালে, ৰ'দ দি আছে সেইকাৰণে আমি অলপ দেৰিকৈ তুলিম বুলি ভাবিছোঁ। অলপ ৰ'দটো কমি লওক, এতিয়া আমি চাহত আছোঁ। অলপ কমিছে, মা মই পূৰা কঠীয়া তোলাত ব্যস্ত। কঠীয়া তুলি শেষ হ'ল, গধূলি হৈ আহিছে। মা দেউতাই কঠীয়াখিনি বান্ধিলে, কিন্তু মই কঠীয়াখিনি দেখুৱাব নোৱাৰিলোঁ। চব গধূলি হৈ আহিছে পূৰা। এতিয়া আমি ঘৰলৈ যাম। কঠীয়াতলিৰ পৰা আহি মই গা পা ধুই চব্জি বনাব লৈছোঁ। ভণ্টিয়ে ভাত আৰু দালি পাতিলে, মই মাছ ফ্ৰাই কৰিছোঁ আৰু টেঙা মৰিচা মাছৰ লগত চব্জি বনাম আজি। কঠীয়া তুলি আজি মোৰ পূৰা ভাগৰ লাগিছে, গৰমো উঠিছে, সেইকাৰণে মোৰ কথা কৈ থাকিবলৈ আজি একেবাৰে মন যোৱা নাই। আপোনালোকে ভিডিঅ'টো চাই থাকক।
আজি চব্জি ভাত ৰেডি হৈ গ'ল।